ওয়েলকাম টু ডাবল স্টক অসমীয়া ইনফরমেশন বিচি মেডিকেল টেকনলজি কোর্সৰ যিসকল কেণ্ডিডেটে 6 আৰু 7 তাৰিখে গুৱাহাটীত থকা মেইন অফিচত ভাঙাগড় নাৰাকাচুৰত যাব সেইসকল কেণ্ডিডেটৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সেইসকল কেণ্ডিডেটে দুটা ফৰ্ম লৈ যাব লাগিব, এপ্লিকেশন ফৰ্ম আৰু আইডেন্টি কাৰ্ড ফৰ্ম লগত লৈ যাব লাগিব। আইডেন্টি কাৰ্ড ফৰ্মটো আপোনালোকে ডেসক্ৰিপচনত দিয়া থাকিব, আপোনালোকে ডেসক্ৰিপচনত গৈ কিনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি দেখুৱাম এই আইডেন্টি কাৰ্ড আৰু এপ্লিকেশন ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগে। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াতে আপোনালোকে চাব পাৰিছে এডমিশন ফৰ্ম, এই ফৰ্মটো আপোনালোকে লৈ যাব লাগিব ফৰ্ম ফিল আপ কৰি। ইয়াতে আপোনালোকে আপোনালোকৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ লগাব লাগিব, ইয়াতে কালার ফটোগ্ৰাফ লগাব লাগিব। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ নাম লিখিব লাগিব, ষ্টুডেন্ট নেম কেপিটেল লেটাৰত। তাৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো দি দিব। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ জেন্ডাৰটো দি দিব, ইয়াতে আপোনালোকৰ কাষ্ট কি হয় দি দিব। ইয়াতে আপোনালোকৰ ফাদাৰ নামটো দি দিব, ইয়াতে আপোনালোকৰ মাদাৰ নামটো দি দিব, ইয়াতে আপোনালোকৰ গাৰ্ডিয়ান নামটো দিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে 9 নম্বৰত চাব পাৰিছে, ইয়াতে আপোনালোকৰ এড্ৰেছ ফৰ কৰেছপন্ডেন্স, ইয়াতে আপোনালোকৰ ফুল এড্ৰেছখিনি দি দিব, ইয়াতে চাব পাৰিছে ইয়াতে। ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ কন্টাক্ট নাম্বাৰ দিব, ইয়াতে আপোনালোকৰ কন্টাক্ট নাম্বাৰটো দিব। ইয়াতে আপোনালোকৰ ইমেইল আইডিটো দি দিব। ইয়াতে আপোনালোকৰ নেম অফ দা কোর্স, কি কোর্সত আপোনালোকে এডমিশন লৈছে সেইটো দি দিব। ইয়াতে আপোনালোকৰ নেম অফ দা কলেজৰ নামটো দি দিব, কি হয় আপোনালোকৰ কলেজৰ নাম, আৰু একাডেমিক সেশন আপোনালোকৰ 2022-23 ইয়াতে থাকিব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকে চাব পাৰিছে ফুল সিগনেচাৰ অফ গাৰ্জেন উইথ ডেট, আপোনালোকৰ গাৰ্জেনৰ সিগনেচাৰ আৰু ইয়াতে ডেটটো লিখি দিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে ফুল সিগনেচাৰ অফ কেণ্ডিডেট উইথ ডেট, আপোনালোকে কেণ্ডিডেটে ইয়াতে সিগনেচাৰ কৰিব লাগিব আৰু লগতে তাৰিখটো লিখি দিব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকে চাব পাৰিছে। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে ফৰ্ম ফৰ আইডেন্টি কাৰ্ড, ইয়াতে আপোনালোকৰ আইডেন্টি কাৰ্ডৰ কাৰণে এই ফৰ্মটো লাগিব। ইয়াতে আপোনালোকে আপোনালোকৰ ফটোগ্ৰাফ লগাব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ষ্টুডেন্ট নেম লিখিব লাগিব, ইয়াতে আপোনালোকে কেপিটেল লেটাৰত ষ্টুডেন্ট নেম লিখিব লাগিব। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকৰ জেন্ডাৰ, ইয়াতে আপোনালোকৰ কাষ্টটো লিখিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে ফাদাৰ নামটো লিখিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে মাদাৰ নামটো লিখিব লাগিব, ইয়াতে গাৰ্জেন নামটো লিখিব লাগিব। ইয়াতে আপোনালোকৰ এড্ৰেছ ফৰ কৰেছপন্ডেন্স, ইয়াতে আপোনালোকৰ ফুল এড্ৰেছখিনি দি দিব লাগিব। ইয়াতে আপোনালোকৰ কন্টাক্ট নাম্বাৰটো দি দিব লাগিব, ইয়াতে আপোনালোকৰ ইমাৰ্জেঞ্চি কন্টাক্ট নাম্বাৰটো দি দিব লাগিব। ইয়াৰ পিছত ইয়াতে আপোনালোকৰ ব্লাড গ্ৰুপ কি হয় এইটো দিব লাগিব, কাৰণ ইয়াতে আপোনালোকৰ এইটো আইডেন্টি কাৰ্ড হ'ব। সো আপোনালোকে এইটো ভালকৈ ফিল আপ কৰিব। ইয়াতে আপোনালোকৰ কিবা যদি ইমেইল আইডি দি দিব, ইয়াতে আপোনালোকৰ আইডেন্টিফিকেশন মাৰ্ক দি দিব, ইয়াতে আপোনালোকৰ নেম অফ কোর্স দি দিব, ইয়াতে ইয়াৰ পিছত আপোনালোকৰ নেম অফ কলেজ দি দিব। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিছে ফুল সিগনেচাৰ অফ গাৰ্জেন উইথ ডেট, ইয়াতে আপোনালোকৰ গাৰ্জেনৰ সিগনেচাৰ আৰু ডেট দি দিব। ইয়াতে আপোনালোকৰ ফুল সিগনেচাৰ অফ কেণ্ডিডেট, ইয়াতে আপোনালোকৰ কেণ্ডিডেট আৰু ডেটটো দি দিব। সো এই দুখন ফৰ্ম ফিল আপ কৰি আপোনালোকে লগত লৈ যাব লাগিব। সো এইখিনি আছিল জানাবলগীয়া ভিডিওটো, আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও।